মোৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আসাম হিষ্ট্ৰীৰ ওপৰত যেটো পাৰ্ট 3 এটোৰ ওপৰত আলোচনা কৰিম। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনজন কোচ ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? The Kamakhya temple was rebuilt by which of the following coach king? Option A দিছে নৰনাৰায়ণ, অপশন বি দিছে বিশ্বনাৰায়ণ, অপশন সি দিছে উপেন্দ্ৰ নাৰায়ণ, অপশন ডি দিছে এইবোৰৰ কোনোটোৱে নহয়। তো সকলোৱে জানে এটো কোচ ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল আৰু সেইজন আছিল আমাৰ নৰনাৰায়ণ। ঠিক আছে, মনত ৰাখিব কোচ ৰজা নৰনাৰায়ণে আমাৰ যেটো কামাখ্যা মন্দিৰ আছে হেতু পুনৰ নিৰ্মাণ কৰাইছিল। ঠিক আছে, এই অপশন দেখিছে ই নৰনাৰায়ণ। Question number 62 সুধিছে যে আহোম আৰু মোগলৰ মাজত চূড়ান্ত যুদ্ধ কি আছিল? মানে আহোম আৰু মোগলে বহুত কেইখন যুদ্ধ কৰিছে আপোনালোকে জানে, হয় নহয়? আমাৰ যিখন প্ৰথম আছিল, যিখন ফাৰ্স্ট আছিল সেইখন কেতিয়া কৰিছিল? 1616 চনত, হয় নহয়? যিখনক কি কোৱা হয় বেটল অফ ভৰলি বা বেটল অফ চামধাৰা। বেটল অফ চামধাৰা বুলি কোৱা হয় 1616 চনত হৈছিল। মনত ৰাখিব পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহে যে আহোম আৰু মোগলৰ মাজত প্ৰথম কোনখন যুদ্ধ হৈছিল, বা এতিয়া ইয়াত সুধিছে যে আহোম আৰু মোগলৰ মাজত যিখন শেষৰ যুদ্ধ হৈছিল সেইখন কি হয়? অপশন দিছে আমাৰ ইটাখুলিৰ যুদ্ধ, অপশন বি দিছে ৰঙামাটিৰ যুদ্ধ, অপশন সি দিছে শৰাইঘাটৰ যুদ্ধ, অপশন ডি দিছে এইবোৰৰ কোনোতে নহয়। এটা ইয়াতে ম্যাক্সিমামে কি কৰিব গম পাইছেনে? ম্যাক্সিমামে ইয়াতে বেটল অফ শৰাইঘাটে ক্লিক কৰি থৈ আহিব। ঠিক আছে, যেটো নেকি ভুল হ'ব। বেটল অফ শৰাইঘাটখন শেষৰ নহয়। বেটল অফ শৰাইঘাট কেতিয়া হৈছিল আপোনালোকে জানে এটো, হয় ন? 1671ত আমাৰ হৈছিল শৰাইঘাটৰ যুদ্ধ। লাচিত বৰফুকন হয় নহয়? 1671ত শৰাইঘাটৰ যুদ্ধ হৈছিল। ৰঙামাটিৰ যিখন যুদ্ধ হৈছিল সেইখন হৈছিল 1669ত। ঠিক আছে, আৰু বেটল অফ ইটাখুলি হৈছিল আমাৰ 1682, আৰু এই 1682 যেটো হৈছিল সেইখনি হৈছিল আমাৰ আহোম আৰু মোগলৰ মাজত শেষৰখন যুদ্ধ। ঠিক আছে, তেতিয়া আমাৰ আহোম কিং কোন আছিল গম পাইনে? আমাৰ গদাধৰ সিংহ আছিল। ঠিক আছে, আমি ডিটেইলছত এইবিলাক পিছত আলোচনা কৰিম, যেহেতু এটো এমসিকিউ সিৰিজ, সেইকাৰণে মই ইয়াতে দীঘলীয়া কৰি নাথাকো, টাইম বহুত গুচি যাব। তো এটোৱে মনত ৰাখিব যে আহোম আৰু মোগলৰ মাজত যিখন প্ৰথম যুদ্ধ আছিল সেইখন হৈছিল 1616 চনত। সেইখনক কোৱা হয় বেটল অফ চামধাৰা বা বেটল অফ ভৰলি বুলি কোৱা হয়। ঠিক আছে, আৰু যিখন শেষৰ যুদ্ধ আছিল সেইখন আছে বেটল অফ ইটাখুলি, যিখন হৈছিল আমাৰ 1682ত, আৰু আহোম আৰু মোগলৰ মাজত তেতিয়া আমাৰ আহোমৰ ৰজা আছিলে আমাৰ গদাধৰ সিংহ। এইকেইটা কথা মনত ৰাখিব, কেতিয়াও নাপাহৰিব। ঠিক আছে, আৰু আপোনালোকে আমাৰ চেনেলটো যদি নতুনকৈ আহিছে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি যাব আৰু লগৰ বন্ধু বান্ধৱীসকলক চেনেলটো শ্বেয়াৰ কৰিব। ঠিক আছে, কোৱেশ্চন নম্বৰ এটো এটা মই আপোনালোকক কৈ দিছো যে আমাৰ যেটো পাৰ্ট 2 আছিল, পাৰ্ট 2ত আমাৰ এটা ভুল হৈ গৈছিল মানে কি আমি যেহেতু গোটেইখিনি নিজে হ্যান্ডল কৰিব লগা হয় সেইকাৰণে পটককে কৈ যোৱা যায়। তাতে এটা কোৱেশ্চন সোধা আছিল হু ৰট দা তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিলে সেইটো সুধিছে। ঠিক আছে, বহুতখিনিয়ে কমেন্ট কৰিছে, মই তেওঁলোকক অলৰেডি আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে তাত মই অলৰেডি জনাই দিছো যে এটো ভুল হৈ গৈছিল। কোৱেশ্চন নম্বৰ 55 নে কিমান আছিল চাগে, তো হেতু ইগনোৰ কৰিবৰ কাৰণে মই অলৰেডি তাত কমেন্টটো দি দিছিলো। ঠিক আছে, যেটো আমাৰ লিখিছিলে শ্ৰীনাথ দুৱৰা বৰবৰুৱা, এটো মনত ৰাখিব। তুংখুঙীয়া বুৰঞ্জী আমাৰ শ্ৰীনাথ দুৱৰা বৰুৱাই লিখিছিলে। পৰীক্ষাত এই কোৱেশ্চনটো বহুতবাৰ আহিছে। আৰু যেটো মই তাত কৈ পাইছিলো কাশীনাথ তামুলী ফুকন, সেয়া আছিল আসাম বুৰঞ্জী। ঠিক আছে, দা ফাৰ্স্ট বুৰঞ্জী টু বি প্ৰিন্টেড ৱাজ আসাম বুৰঞ্জী বাই কাশীনাথ তামুলী। এই বস্তুটো মনত ৰাখিব, আৰু অজানিতে হৈ যোৱা ভুলটোৰ কাৰণে আপোনালোকে ক্ষমা কৰিব। কোৱেশ্চন নম্বৰ 63 হৈছে হু ৱাজ দা আহোম ৱাৰ লিডাৰ ইন দা বেটল অফ ইটাখুলি? যে ইটাখুলি যুদ্ধত যিজন আহোমৰ হৈ কোনে যুদ্ধৰ নেতৃত্ব দিছিলে সেইটো সুধিছে। শৰাইঘাটৰ যুদ্ধত কোনে নেতৃত্ব দিছিলে বুলি ক'লে ডাইৰেক্ট লাচিত বৰফুকনে ক'ব, হয় নে নহয়? এইখন হৈছে বেটল অফ ইটাখুলি সুধিছে। বেটল অফ ইটাখুলি গম পাই গলো 1682ত হৈছিলে। 1682ত এখন লাষ্ট বেটল হৈছিলে, আৰু ইয়াতে আমাৰ কোনে নেতৃত্ব দিছিল সেইটো সুধিছে। অপশন দিছে লালুখোলা বৰফুকন, হ'বই নোৱাৰে। লাচিত বৰফুকন হ'বই নোৱাৰে, হয় নে নহয়? লাচিত বৰফুকন আমাৰ শৰাইঘাটতে গ'ল, লালুখোলাটো আগতেই গ'ল। তো অপচিত দিছে দিহিঙীয়া আলুন বৰবৰুৱা। তো এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ। দিহিঙীয়া আলুন বৰবৰুৱাই বেটল অফ ইটাখুলিত যিখন যুদ্ধ হৈছিল তাত আহোম সৈন্যৰ নেতৃত্ব দিছিল, মনত ৰাখিব। কোৱেশ্চন নম্বৰ 64ত সুধিছে হু ৱাজ দা কিং অফ আহোম ডাইনেষ্টি ডিউৰিং দা মিৰ্জুমলা এটেক? যে যেতিয়া আমাৰ মিৰ্জুমলাই এটেক কৰিছিলে তেতিয়া আমাৰ আহোম বংশৰ ৰজা কোন আছিলে সেইটো সুধিছে। অপশন এ দিছে গদাধৰ সিংহ, অপশন বি দিছে জয়ধ্বজ সিংহ, অপশন চি দিছে ৰুদ্ৰ সিংহ, আৰু অপশন ডি দিছে কমলেশ্বৰ সিংহ। তো আপোনালোকে জানে মিৰ্জুমলাই কেতিয়া আক্ৰমণ কৰিছিলে, হয় নে নহয়? গদাধৰ সিংহটো হ'বই নোৱাৰে, হ'ব পাৰে জানো? ৰুদ্ৰ সিংহ হ'ব নোৱাৰে, কমলেশ্বৰ সিংহটো হ'বই নোৱাৰে। তো থাকি গ'ল কোন? আমাৰ জয়ধ্বজ সিংহ। তো জয়ধ্বজ সিংহ আছিলে আমাৰ যেতিয়া
মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিলে ঠিক আছে আৰু ইয়াৰ পিছতে মানে কি কৰিছিলে তেখেতৰ নিজৰ জীয়েকক হেয়লে বিয়া দিছিলে মোগলৰ যিজন আমাৰ ঔৰংজেবৰ দ্বিতীয় পুত্ৰলৈ বিয়া দিছিলে এইখিনি পিছত ডেসক্ৰিপটিভ ক্লাছত ভালদৰে আলোচনা কৰিম Question number 65 সুধিছে which of the following কামৰূপা কিং made friendship with হৰ্ষবৰ্ধন যে আমাৰ কোনজন কামৰূপৰ ৰজাই হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব কৰিছিল সো কোৱেশ্চন খিনি মই একদম সিৰিয়ালি লৈ আহিব পাৰো যে এনচিয়েন্ট আছামৰ পৰা আৰম্ভ কৰি এনে মডাৰ্নলৈকে এনেকে সিৰিয়ালি হ'ব কিন্তু মই জানি বুজি অনা নাই কাৰণ এই কাৰণে অনা নাই পৰীক্ষাত মানে এনেকেতো আপোনাক নাহে ন ডাইৰেক্টলি কোপা আহিব আপোনালোকে কোনো সেইকাৰণে মই মাজে মাজে পৰা আনি দিছো যাতে আপোনালোকো বৰ নহয় আৰু কাহিনীটো মানে কি একেলা ঠাই গৈ থাকিলে সাধু শুনাগতে লাগি থাকে যে মই সুধিলো মহিৰংগ দানৱৰ কথা সুধিলো তাৰপিছত মই আকৌ কিবা সুধিলো হয় নহয় নৰকাসুৰৰ কথা ক'লো এনেকৈ আনিলে বস্তুটো সিৰিয়ালি হয় কিন্তু মই জানি বুজিয়ে বস্তুটো সিৰিয়ালি অনা নাই কিন্তু ঠিক আছে আপোনালোকে ভাবিব পাৰে যে বস্তুখিনি সিৰিয়ালি কিয় অনা নাই তো এনেকুৱা হ'লে আমাৰ সাধু শুনাগতে গৈ লাগে আৰু ডেসক্ৰিপটিভ ক্লাছত যেহেতু আমি সিৰিয়ালি আনিম হয় নহয় তো এমসিকিউ সেজনত মই অকমান খেলিমেলিকে আনিছো এই কাৰণে যাতে বস্তুখিনি মানে কি মনত ৰখাত সহজ হয় পৰীক্ষাটো সিৰিয়ালি নাহে এনেকে এটা লাগে হয় নহয় এই কাৰণে এনেকে সিৰিয়ালি অনা নাই তো হুইচ অফ দা ফলোইং কামৰূপ কিং মেড ফ্ৰেণ্ডশ্বিপ উইথ হৰ্ষবৰ্ধন তলৰ কোনজন কামৰূপ ৰজাই হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব কৰিছিল সুধিছে অপচন দিছে পুষ্যবৰ্মন অপচন বি দিছে ভাস্কৰবৰ্মন অপচন চি দিছে বালাবৰ্মন অপচন ডি দিছে এইবোৰৰ কোনোটোৱে নহয় তো আপোনালোক সকলোৱে শুনিছে পুষ্যবৰ্মনৰ নাম পুষ্যবৰ্মন কোন আছিল বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক আছিল পুষ্যবৰ্মনৰ কন্টেম্পৰাৰী ৰজা কোন আছিল আমাৰ সমুদ্ৰগুপ্ত কি বুলি কোৱা হয় আপোনালোকে মোক কমেন্ট কৰি জনাবচোন এটো কোৱেশ্চন আহে সমুদ্ৰগুপ্ত কি বুলি কোৱা হয় এটো কোৱেশ্চন আহে ঠিক আছে তো বালাবৰ্মনটো নহয় ভাস্কৰবৰ্মনক আমাৰ কুমাৰ ৰজা বুলি কোৱা হয় আৰু আমাৰ যিজন হিউৱেনচাং আহিছিলে তেখেতে কি কৈছিলে এৰিষ্টক্ৰেটিক কিং অফ প্ৰাগজ্যোতিষ বুলি কৈছিলে ভাস্কৰবৰ্মনক তো এই ভাস্কৰবৰ্মনে কি কৰিছিলে হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব কৰিছিলে আৰু বন্ধুত্ব কৰিছিলে হংসবেগক পঠাইছিল বুজি পাইছে ভাস্কৰবৰ্মনৰ হৰ্ষবৰ্ধনৰ এটা বহুত ভাল ৰিলেশন আছিল Question number 66 সুধিছে কালিকা পুৰাণৰ মতে পুৰাণিক দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল আমাৰ যেটো দানৱ বংশ বুলি কোৱা হয় সেই দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল আৰু তেতিয়াৰ পৰা আমাৰ যদি হিষ্ট্ৰী কিতাপ পঢ়িছে আসাম ইয়েৰবুক পঢ়িছিলে এই ডাইনেষ্টিটোৰ পৰা আমাৰ হিষ্ট্ৰীটো আৰম্ভ হৈ যায় তো অপচন এ দিছে ভগদত্ত অপচন বি দিছে নৰকাসুৰ অপচন সি দিছে মহিৰংগ অপচন ডি দিছে মানাসুৰ তো সকলোৱে জানে দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন মহিৰংগ দানৱ হয় না শেষৰজন ৰজা কোন আছিল কমেন্ট কৰি জনাব শেষৰজন ৰজাক মাৰি পেলাই নৰকাসুৰে ভৌম ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল কোৱেশ্চন নম্বৰ 67 সুধিছে কালিকা পুৰাণৰ মতে ভৌম বংশৰ প্ৰতিষ্ঠা কৰিবলৈ নৰকে তলৰ কোনজন ৰজাক অপসাৰণ কৰিছিল এটো কোৱেশ্চন আহিয়ে গ'ল যে আমাৰ কালিকা পুৰাণ আছে সেই কালিকা পুৰাণৰ মতে যিজন ভৌম ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিল আমাৰ নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল হয় নহয় এনেকৈ কোৱেশ্চন আহে যে নৰকাসুৰে কাক মানে হত্যা কৰি বা কাক অপসাৰণ কৰি যেটো ভৌম ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল সো দানৱ বংশ আছিল দানৱ বংশৰ পিছতে আমাৰ কি আহে ভৌম ডাইনেষ্টি আহে বুজি পাইছে দানৱ বংশৰ পিছতে ভৌম ডাইনেষ্টি আহে এই দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল মহিৰংগ দানৱ পাই গলো আৰু শেষৰজন ৰজা আছিল আমাৰ ঘটকাসুৰ ঠিক আছে এই ঘটকাসুৰক বধ কৰি পেলাই নৰকাসুৰে ভৌম ডাইনেষ্টি প্ৰতিষ্ঠা কৰে তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব ঘটকাসুৰ বুজি পালে বানাসুৰ আছিল নৰকাসুৰৰ কন্টেম্পৰাৰী আৰু ইয়াৰ লগতে আমাৰ এটো আছিল ভীষ্মকো আছিল কন্টেম্পৰাৰী বুলি কোৱা হয় Question number 68 সুধিছে পুৰাণিক কাহিনী অনুসৰি ভগৱান শ্ৰীকৃষ্ণক মুৰাৰী বুলিও কোৱা হয় কাৰণ তেওঁক মুৰাক হত্যা কৰিছিল মুৰা কোন আছিল এই কোৱেশ্চনটো বহুতবাৰ আহিছে কিন্তু এতিয়ালৈকে এটো বেলেগ ধৰণৰ এই কোৱেশ্চনটো মই আগতে এই কোৱেশ্চনটো আনিছিলো সকে পাৰ্ট 1 মানত তো অপচন এ দিছে প্ৰাইম মিনিষ্টাৰ ভগদত্ত প্ৰধানমন্ত্ৰী আছিল বি দিছে নৰকাসুৰৰ জেনেৰেল আছিল অপচন সি দিছিলে সৌন বানাসুৰৰ পুত্ৰ অপচন ডি দিছে এইবোৰক কোনোটোৱে নহয় শ্ৰীকৃষ্ণ নৰকাসুৰক বধ কৰিছিল সবে জানে আৰু এই নৰকাসুৰক বধ কৰোতে নৰকাসুৰৰ যিজন সেনাপতি আছিল সেইজনে আছিল মুৰা আৰু এই মুৰাক মৰাৰ কাৰণে শ্ৰীকৃষ্ণ মুৰাৰী বুলি কোৱা হয় বুলি উল্লেখ আছে এইবিলাক বস্তু মনত ৰাখিব সাধাৰণ কথা সহজ প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে পটককে আহি যায় ঠিক আছে আপুনি বহুত ডাঙৰ টান প্ৰশ্ন এটা চাই যাব পৰীক্ষাত কিন্তু দেখিব হেতু নাহে পেলা একদম ওচৰতে আছিল আপুনি ভাবিলে যে এটো নাহে কিন্তু হেতুই আহি যায় পৰীক্ষা সাধাৰণতে তেনেকুৱাই হোৱা দেখা যায় তো আকৌ এবাৰ আপোনালোকক মই অনুৰোধ জনাইছো আপোনালোকে আপোনাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলৰ যেটো সাবস্ক্ৰাইব অপচন আছে সেই সাবস্ক্ৰাইব অপচনটো এবাৰ টিপি যাব কাৰণ আপোনালোক আহে চাই গুছি যায় ঠিক আছে আমাৰো বেয়া লাগে অন্তত সাবস্ক্ৰাইবৰ যেটো অপচন আছে হেতু এবাৰ টিপি থৈ যাব আৰু লগতে লাইকৰ যেটো বটন আছে হেতু এবাৰ টিপি দিব ঠিক আছে এটো এটা আমাৰ ৰিকুৱেষ্ট আপোনালোকৰ ফালৰ পৰা লগতে আমি আসাম লিটাৰেচাৰৰ ওপৰত কোৱেশ্চন আনিছো আপোনালোকে দেখিছে পলিটিৰ ওপৰত নতুনকৈ আমি সেশন ষ্টাৰ্ট কৰিছো যত নেকি আপোনাৰ 300 টা মান এমসিকিউ আমি
তাতে বুজাম এমচিকিউ খিনি এনেকুৱা নহয় যে আমি ডাইৰেক্ট এমচিকিউ খিনি দি গৈছো আৰু এনসাৰটো কৈ গৈছো সেইটো নহয় এমচিকিউটো দিয়াৰ লগতে তাৰ পৰা আৰু কেনেকুৱা ধৰণৰ বেলেগ প্ৰশ্নৰ উৎপত্তি হ'ব পাৰে বা তাত যিখিনি অপচন থাকে সেই অপচনখিনিৰ বিষয়ে আমি ভালকৈ ব্যাখ্যা কৰি গৈছো গতিকে সেই পলিটিৰ যিটো সেশন হয় বা হিষ্ট্ৰী আমি যেনেকৈ ক্লাছ কৰিছো এই গোটেইখিনি বহুত ইম্পৰ্টেণ্ট হৈ যায় বুজি পালে ইয়াৰ উপৰিও আমি ডিষ্ট্ৰিক্টছ অফ আছামৰ ওপৰত 9 তাৰিখে ক্লাছ আহিব আপোনালোকে দেখিছে যিখিনি আমাৰ ডেট থাকে ন পৰীক্ষাত আহে যে 26 জানুৱাৰীটো কি দিব আপোনালোকে জানে গণতন্ত্ৰ দিব 15 আগষ্ট স্বাধীনতা দিব এনেকুৱা এই দুটাটো পৰীক্ষাত নাহে কেতিয়াও যে কি দিব পৰীক্ষাত আহিব কি কনষ্টিটিউচন ডে যিটো আমাৰ সংবিধান দিৱস কেতিয়া পালন কৰা হয় কেঞ্চাৰ ডে কেতিয়া হয় না মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় ওমেন ডে কেতিয়া পালন কৰা হয় এনেকুৱা ধৰণৰ ডে বিলাক পৰীক্ষাত আহে আৰু এই ডে বিলাক কেতিয়া পালন কৰা হয় তাৰ ওপৰত এটা ভিডিঅ' লৈ আহিম মানে আমি অলৰেডি কমপ্লিট হৈ আছে আপলোড কৰি দিম আৰু লগতে সেই ডেটোনো কিয় পালন কৰা হয় সেইটো দিনত বোলে এতিয়া চাওক 26 নৱেম্বৰত কনষ্টিটিউচন ডে হয় কনষ্টিটিউচন ডেটোনো 26 নৱেম্বৰত কিয় পাতে ঠিক আছে এনেকুৱা ধৰণৰ যিবিলাক ফেক্ট আছে সেই ফেক্টবিলাকো আপোনালোকে সেইটো ভিডিঅ'ত জানিবলৈ পাব ঠিক আছে গতিকে আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে লগৰ যিখিনি বন্ধু বান্ধৱ আছে যিখিনি অসম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকক এই ভিডিঅ'টো আপোনালোকে এবাৰ ৰিকমেণ্ড কৰি দিব সেইটো আমাৰ আপোনালোকৰ ওচৰত এটা অনুৰোধ থাকি গ'ল তো ইয়াতে কি সুধিছে তলৰ কোনজন বৰ্মন ৰজাৰ শাসনকালত দবকা কামৰূপ ৰাজ্যৰ লগত লগ হৈছিল ঠিক আছে আগতে আমাৰ কামৰূপখনক দবকা বুলি উল্লেখ কৰা আছিলে বুলি কোৱা হয় যিখিনি আমাৰ পুৰণা আছিলে সমল আছিলে তো দবকা ৱৰ্ডটো ক'ত ইউজ কৰিছিলে সেইটো গম পাইনে প্ৰথমতে সেইটো জানিব লাগিব যে সমুদ্ৰগুপ্ত আপোনালোকেতো গম পালে ন সমুদ্ৰগুপ্তৰ যিটো অশোক এলাহাবাদ পিলাৰ আছিলে ঠিক আছে এলাহাবাদ পিলাৰ ইনস্পেকশ্যন আছিলে এই এলাহাবাদ পিলাৰ ইনস্পেকশ্যনত আমাৰ কামৰূপক দবকা বুলি উল্লেখ কৰা বুলি কোৱা হয় তাৰ উপৰিও আৰু এখন আছিলে যিটো ৰঘুবংশম আপোনালোকে শুনিছে চবেই শুনিছে হয় নহয় কালিদাসৰ এখন ৰঘুবংশম বুলি কিতাপ আছিলে এক ছেকেণ্ড মই মোহাৰি দিছোঁ আপোনালোকে এইটো এক ছেকেণ্ড ৰ'ব ৰঘুবংশম যিখন আছিলে ন সেই ৰঘুবংশমত কিন্তু কামৰূপক দবকা বুলিহে উল্লেখ আছে তো আপোনালোকে এনেকুৱা ধৰণৰ ফেক্টখিনি কিন্তু আপোনালোকে চক বহুত ভিডিঅ' চক আপোনালোকে ক'তো নাপায় কোনো আপোনালোকক নকয় এইবিলাক ফেক্ট ঠিক আছে পেড ক্লাছত ক'বাত ক'ব পাৰে কিন্তু মই ইয়াত আপোনালোকক কৈ আছোঁ ইয়াতে ঠিক আছে যে কামৰূপৰ যিটো পুৰণা দবকা বুলি উল্লেখ আছিলে সেইটো আছিলে আমাৰ সমুদ্ৰগুপ্তৰ যিটো এলাহাবাদ পিলাৰ ইনস্পেকশ্যন আৰু আমাৰ কালিদাসৰ যিখন ৰঘুবংশম আছিলে তাতে দবকা বুলি উল্লেখ আছে আৰু এই বস্তুটো পৰীক্ষাত আহে কিন্তু ঠিক আছে অপশ্যন দিছে আপোনালোকক মহেন্দ্ৰ বৰ্মন অপশ্যন বিত দিছে কল্যাণ বৰ্মন অপশ্যন চিত দিছে ভাস্কৰ বৰ্মন অপশ্যন ডিত দিছে বালা বৰ্মন কি সুধিছে কোনজন বৰ্মন ৰজাৰ শাসনকালত দবকা কামৰূপৰ ৰাজ্যৰ লগত লগ হৈছিল তেতিয়া আমাৰ দবকাখন যে সমুদ্ৰগুপ্তৰ গুপ্ত বংশৰ লগত সোমাই আছিলে বুলি কোৱা হয় ঠিক আছে আৰু ইয়াৰ ভিতৰত এজন ৰজাই কি কৰিছিলে এই গুপ্ত বংশৰ পৰা আনি পেলাই দবকাখন আমাৰ কামৰূপৰ লগত লগ দিছিল বুজি পালে তো ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ল আমাৰ কল্যাণ বৰ্মন ঠিক আছে কল্যাণ বৰ্মনে এই কামটো কৰিছিলে তাৰোপৰি মহেন্দ্ৰ বৰ্মন এটা কাৰণে ফেমাছ হয় গম পায়নে এইটো কিহৰ কাৰণে মহেন্দ্ৰ বৰ্মনে আমাৰ কি কৰিছিলে অশ্বমেধ যজ্ঞ পাতিছিলে অশ্বমেধ যজ্ঞ জানে ন ঘোঁৰা এটা দৌৰাই দিয়ে ঠিক আছে ঘোঁৰাটো যদি কোনোবাই ধৰে তাৰ লগত যুদ্ধ কৰিব লাগে এই বস্তুখিনি যিখিনি অশ্বমেধ যজ্ঞ হওক কোনে পাতিছিলে বালা বৰ্মননো কেলে ফেমাছ হয় ভাস্কৰ বৰ্মননো কেলে ফেমাছ হয় ইমান ভাস্কৰ বৰ্মনৰ ওপৰতনো কেলে ইমান বেছি কুৱেশ্যন হয় সেইখিনি আমি ডেছক্ৰিপটিভ ক্লাছত আলোচনা কৰিম কুৱেশ্যন নম্বৰ 70 সুধিছে প্ৰাচীন কামৰূপ ৰজাৰ ৰাজপ্ৰতীক হিচাপে তলৰ কোনটো পানী ব্যৱহাৰ কৰা হৈছিল এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ৰয়েল চিম্বল যে which of the following animal was used as the royal symbol of the ancient king of Kamrup অপশ্যন দিছে কুকুৰ অপশ্যন বি দিছে ঘোঁৰা অপশ্যন চি দিছে হাতী অপশ্যন ডি দিছে ৰাইনো কুকুৰটো হ'বই নোৱাৰে কেতিয়াও ৰাইনো হ'বই নোৱাৰে ঘোঁৰা আৰু হাতীৰ মাজত চান্স এটা আছে হয় নহয় তো অপশ্যন হৈ গ'ল হাতী এই হাতীটো আগতে আমাৰ প্ৰাচীন কামৰূপ ৰজাৰ ৰাজপ্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল আপোনালোকে এটা হাতী নাম শুনিছে সুপ্ৰতিকা বা ঐৰাত বুলি কোৱা হয় এই সুপ্ৰতিকা বা ঐৰাত হাতীটো কাৰ আছিলে মোক ক'বচোন এবাৰ কুৱেশ্যন নম্বৰ 71 which of the following river was caused by Chinese Buddhist monk Zhongzhang before he entered Kamrup kingdom ঠিক আছে আমাৰ আৱজন আহিছিলে ন হিউৱেনচাং আহিছিলে জুংজাঙো আহিছিলে তেখেতে কোনখন নদী পাৰ হৈ আহিছিলে বুলি কৈছে তো সাধাৰণতে আমাৰ অসম হিষ্ট্ৰীত বিশেষকৈ কৰতোৱা নদীখনৰ কথাই বেছিকৈ উল্লেখ থাকে তো কৰতোৱা নদীখনে ইয়াতে শুদ্ধ হ'ব কৰতোৱা নদীখনৰ বৰ্তমানৰ নামটো কি হয়
মোক ক'বচোন এই কুৱেশ্যনটো এই কৰতোৱা নদীখনৰ বিষয়ে আমি কোনোবা এটা ক্লাছত আলোচনা কৰিছোঁ আপোনালোকে চাব তাতে মই ভালকৈ কৈছোঁ কৰতোৱা নদীখন কি হয় এতিয়া ক'ত আছে সেইবিলাক বিষয়েও মই আপোনালোকক কৈ থৈছোঁ কুৱেশ্যন নম্বৰ 72 সুধিছে তলৰ কোনজন পুৰাতত্ত্ববিদে 1917 পৰা 1918 চনত নালন্দাৰ ধ্বংসাৱশেষ খননৰ সময়ত ভাস্কৰ বৰ্মনৰ চিল পাইছিল এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হিচাপে নোট কৰি ৰাখিব তলৰ কোনজন পুৰাতত্ত্ববিদে 1917 পৰা 1918 চনত এই চনটো মনত ৰাখিব নালন্দাৰ ধ্বংসাৱশেষ খননৰ সময়ত ভাস্কৰ বৰ্মনৰ চিল পাইছিল এতিয়া ভাস্কৰ বৰ্মনৰ নালন্দালৈ কেলে গৈছিলে তাত গৈ চিলটোনো কেলে এৰি থৈ আহিলে তো এইবিলাকো কাহিনী আছে ন চিলটো কেলে আহিলে এৰি থৈ আহিলে সেইটো কাহিনী নাই নালন্দালৈ কিয় গৈছিলে সেইটো কাহিনী আছে ঠিক আছে অপশ্যন এ দিছে ডক্টৰ ৰিচাৰ্ড মেডো অপশ্যন বি দিছে ডেভিড স্পনাৰ অপশ্যন চি দিছে আৰ ডি বেনাৰ্জী অপশ্যন ডি দিছে এইবোৰৰ কোনোটোৱে নহয় তো শুদ্ধ উত্তৰটো হৈছে আমাৰ ডেভিড বি স্পনাৰ এইটো মনত ৰাখিব তো আমাৰ অসম হিষ্ট্ৰী কাহিনীবিলাক আপোনালোকৰ চবৰে জানিবলৈ মন যায় হয় নহয় তো সেইকাৰণে আমি ডেছক্ৰিপটিভ ক্লাছৰ প্ৰিপেয়াৰেশ্যন চলাই আছোঁ অকণমান টাইম লাগিব যিহেতু আমি অকলে গোটেইখিনি কাম কৰিবলগীয়া হয় সেইকাৰণে অকণমান টাইম ইয়াতে ল'বলগীয়া হৈছে তো তাৰ কাৰণে মাফ কৰিব কিন্তু আমি লৈ আহিম তাৰ কাৰণে চিন্তা কৰিব নালাগে আৰু অসম হিষ্ট্ৰী আমাৰ বহুত লিমিটেডেই হয় ইমানো বেছি নাথাকে ঠিক আছে আমি কি পঢ়িম ন ইয়াতে আমি পঢ়িম ধৰি লওক এনচিয়েণ্ট আছামত আমি পঢ়িম মহিৰংগ দানৱৰ পৰা আৰম্ভ কৰিম হয় ন মহিৰংগ দানৱৰ পিছত আমি কমতা কিংডমৰ বিষয়ে পঢ়িম মোগলৰ বিষয়ে পঢ়িম চুতীয়া বিষয়ে পঢ়িম খেন ডাইনেষ্টিৰ বিষয়ে পঢ়িম বাৰভূঞাৰ বিষয়ে পঢ়িম তাৰপিছত আমি মডাৰ্ণলৈ যামগৈ চুতীয়াসকলো ইয়াত আছে কছাৰীবিলাকো ইয়াত আছে গোটেইখিনি পঢ়িম হয় নহয় তাৰপিছত মডাৰ্ণত যাম আমি মডাৰ্ণত গৈ ইংলেণ্ড ব্ৰিটিছ আহি গ'ল ব্ৰিটিছে কি কৰিলে আমাৰ ইয়াতে বহুতখিনি আন্দোলন হৈছিলে সেই আন্দোলনবিলাক পঢ়িম মানে আক্ৰমণ কৰিছিলে মানুহৰ আক্ৰমণৰ বিষয়ে পঢ়িম তো এইখিনিতে আমাৰ হৈ যায় হিষ্ট্ৰী ইমানো বেছি দীঘলীয়া নহয় আপোনালোকে সোনকালে পাৰি যাব হিষ্ট্ৰী ঠিক আছে হিষ্ট্ৰী মই বহুত সোনকালে ক্লিয়াৰ কৰি দিম আপোনালোকক আছাম হিষ্ট্ৰী তাৰপিছত আমি ৰিভাৰ ছিষ্টেমো চাম ভালকৈ কুৱেশ্যন নম্বৰ 73 সুধিছে যে মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তিবিদ্যানৱ চিত্ৰকল্পৰ কাম কোনে কৰিছিল এই কুৱেশ্যনটো এই হস্তিবিদ্যানৱৰ ওপৰত এতিয়ালৈকে যদি আপুনি পুৰণা পেপাৰ এনালিচিছ কৰিছে কমেও 100 মানৰ ওপৰত আহিছে বেলেগ ধৰণে কুৱেশ্যনটো আহি থাকে কিন্তু এই কুৱেশ্যনটোৱে আহি থাকে ঠিক আছে তো হস্তিবিদ্যানৱখন লিখিছিলে ইয়াত যদি সুকুমাৰ এইটো আছে সুকুমাৰ বৰকাইত অপশ্যন থাকে ডাইৰেক্ট চবেই সুকুমাৰ বৰকাইতহে দিব কিন্তু এইটো নহয় ইয়াত মই আগতে কৈ দিছোঁ অপশ্যন দিছে সূৰ্যখৰি দৈৱজ্ঞ দিলবৰ আৰু দোচাই হ'ব লাগিছিলে দিলবৰ আৰু দোচাই হা ৰাম সৰস্বতী আৰু সুকুমাৰ বৰকাইত বহুতে ইয়াতে কি কৰিব সুকুমাৰ বৰকাইত দিব কিন্তু প্ৰশ্নটো ভালকৈ পঢ়ি নাচাব ঠিক আছে ইয়াত সুধিছে চিত্ৰকল্পৰ কাম কোনে কৰিছিলে সুধিছে ইলাষ্ট্ৰেশ্যন ৱৰ্ক বুজি পালা ন যদি সুধিলে হয় ৰাইটাৰ কোন হয় তেতিয়াহ'লে আমি লিখিলো হয় সুকুমাৰ বৰকাইত কিন্তু ইয়াতে শুদ্ধ হ'ব আমাৰ দিলবৰ এণ্ড দোচাই বুজি পালে আৰু এই সুকুমাৰ বৰকাইতে হস্তিবিদ্যানৱখন কোনজন ৰজাৰ দিনত লিখিছিলে গম পায়নে সেইজন হৈছে আমাৰ শিৱসিংহটোৰ আমাৰ ৰাজপাটত বহা নাছিলে হয় নহয় মৰিব বুলি ভয় কৰিছিলে তেখেতে নে কিবা আছিলে তেনেকুৱা ধৰণৰ কাহিনী তো ভয় কৰিছিলে সেইকাৰণে ৰাজপাটত বহা নাছিলে তো সেইকাৰণে তেখেতে প্ৰথমতে এগৰাকী বিয়া কৰাইছিলে তাৰপিছত আকৌ এগৰাকী বিয়া কৰাইছিলে তাৰপিছত আকৌ এগৰাকী বিয়া কৰাইছিলে তিনিগৰাকী বিয়া কৰাইছিলে তেখেতে এই মাজৰ গৰাকী হ'ল আমাৰ অম্বিকা এই অম্বিকা দিনতে এই হস্তিবিদ্যানৱখন লিখা হৈছিলে বুজি পালে এইটো মনত ৰাখিব কুৱেশ্যন নম্বৰ 74 সুধিছে যে তলৰ সকলৰ ভিতৰত ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কোনে কৰিছিল আমাৰ যিখন ৰামায়ণ আছে ন সেই ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিলে এইখিনিতে মই আপোনালোকক সুধিছোঁ যে ৰামায়ণখন কোনে লিখিছিলে জনাবচোন মোক অপশ্যন নম্বৰ এ সুধিছে শংকৰদেৱ অপশ্যন নম্বৰ বি সুধিছে মাধৱ কন্দলী অপশ্যন নম্বৰ চি দিছে অনন্ত কন্দলী অপশ্যন নম্বৰ ডি দিছে ৰাম সৰস্বতী তো আমাৰ ৰামায়ণখন প্ৰথম অসমীয়ালৈ অনুবাদ কৰিছিলে মাধৱ কন্দলী মনত ৰাখিব মাধৱ কন্দলীয়ে আমাৰ ৰামায়ণখন প্ৰথম অসমীয়ালৈ অনুবাদ কৰিছিলে কুৱেশ্যন নম্বৰ 75 সুধিছে যে মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষ লোৱা ভগদত্ত প্ৰাগজ্যোতিষৰ কোনটো কিংবদন্তি বংশৰ আছিল ইয়াতে সুধিয়ে দিলে এইটো ভগদত্তৰ কথা জানে ভগদত্তৰ কথা জানোতে ভগদত্তৰ জীয়েক ভানুমতীক আমাৰ দুৰ্যোধনে আমাৰ নহয় একচুৱেলি ভগদত্তৰ জীয়েক ভানুমতীক কোনে বিয়া কৰিছিলে দুৰ্যোধনে বিয়া কৰিছিলে আৰু দুৰ্যোধনৰ শহুৰেক হৈ গ'ল ভগদত্ত আৰু সেইকাৰণে তেখেতে কৌৰৱ পক্ষৰ হৈ যুদ্ধ কৰিবলৈ গৈছিলে মহাভাৰতৰ যিখন যুদ্ধ আছিলে ভগদত্তই তাৰ হৈ যুদ্ধ কৰিছিলে ভগদত্তই যিটো হাতী লৈ গৈছিলে সেই হাতীটোৰ নামে কি বুলি কোৱা হয় সুপ্ৰতিকা ভগদত্তৰ হাতীটোকে সুপ্ৰতিকা বা ঐৰাৱত বুলি কোৱা হয় মই অলপ আগতে সুধিছিলোঁ আপোনালোকক এই কুৱেশ্যনটো ভগদত্তৰ ওপৰত আহে ভগদত্তই এটা পুখুৰী খন্দাইছিলে বিয়া দিয়া সময়ত এটা চিন হিচাপে দীঘলী পুখুৰী বহুতে তাত গৈছে দীঘলী পুখুৰী হয় নহয় দীঘলী পুখুৰী পাৰ্ক আছে দীঘলী পুখুৰী নাও চলাব যায় বহুতে
তো অপশন এত দিছে দানৱ বংশ, অপশন বিত দিছে ভৌম বংশ, অপশন চিত দিছে অসুৰ বংশ, অপশন ডিত দিছে অপূৰ্ব কোনোটোৱেই নহয়। তো ভগদত্ত আছিলে আমাৰ নৰকাসুৰৰ পিতেক, বুজি পালে ন? ভগদত্ত আছিলে নৰকাসুৰৰ পিতেক। ভগদত্ত নৰকাসুৰৰ যেতিয়া পিতেক হয় তেতিয়াহ'লে তেখেতৰ বংশটো কি হ'ব? ভৌম বংশ। ভৌমাহে কৈছে ভৌম বংশ, বুজি পালে? তো ভগদত্তৰ ওপৰত কুৱেশ্যন আহিব, ঠিক আছে। তো কুৱেশ্যন নম্বৰ 76ত সুধিছে হু ফাউণ্ডেড দ্য বৰ্মন ডাইনেষ্টি ইন কামৰূপ। মই অলৰেডি কৈয়ে গ'লো পুষ্য বৰ্মনে ফাউণ্ড কৰিছিলে, হয় নহয়? আৰু ভাস্কৰ বৰ্মন আছিলে শেষৰজন ৰজা। ভাস্কৰ বৰ্মনক কুমাৰ বৰ্মন বুলি কোৱা হয়। কুমাৰ ভাস্কৰ বৰ্মন, কাৰণ তেখেতে বিয়া পতা নাছিলে। কুৱেশ্যন নম্বৰ 79ত সুধিছে সতী সাধিনী কোন বংশৰ লগত সম্বন্ধ আছে? সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয় মোক ক'ব। আৰু এই কুৱেশ্যনবিলাক আমি যিটো আমাৰ ডেইজ এণ্ড থিম বুলি এটা মই চেপ্টাৰ লৈ আহিম, ভিডিঅ' লৈ আহিম, তাতে কমেও 10টামান ভিডিঅ' মই আনিম ডেইজ এণ্ড থিমৰ ওপৰত, ঠিক আছে। থিমখিনিও আমি জানিম, ডেইজখিনিও কোনটো ডেইজত কি পালন কৰা হয়, আৰু থিমৰ ওপৰত চব কুৱেশ্যন আহে যে আমাৰ বিশ্ব পৰিৱেশ দিৱস আছে, ধৰি লওক ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ স্বাস্থ্য দিৱস, এনেকৈ থাকে কিবা কিবি, ঠিক আছে। তো সেইবিলাকৰ এটা এটা থিম থাকে। কেঞ্চাৰ ডে এটা থিম থাকে, ঠিক আছে। প্ৰতিটো বস্তু এটা থিম থাকে। আমাৰ 26 জানুৱাৰী এটা থিম আছে এবাৰ। তো সেই থিমবিলাকৰ বিষয়ে আমি সেই ডেইজ এণ্ড থিমৰ যিটো ভিডিঅ' লৈ আহিম তাতে লৈ আহিম, আৰু সেই ভিডিঅ'টো আপোনালোকে চাবই লাগিব, কাৰণ তাৰ পৰা পৰীক্ষাত কুৱেশ্যন এটা আহেই। প্ৰতিটো হেৰিয়াতে এটা কুৱেশ্যন ইয়াৰ পৰা আহিবই, বুজি পালে? তো ইয়াতে সুধিছে সতী সাধিনী কোন বংশৰ লগত সম্বন্ধ আছে? অপশ্যন দিছে চুতীয়া, অপশ্যন বিত দিছে আহোম, অপশ্যন চিত দিছে কছাৰী, অপশ্যন ডিত দিছে ম্লেছা। তো ইয়াতে হৈ গ'ল আমাৰ সতী সাধিনী আছিলে চুতীয়া বংশৰ, ঠিক আছে। চুতীয়া বংশৰ আছিলে তেখেত। নিতাই পাল বা নিত্যপালৰ নাম শুনিছে আপোনালোকে। এই নিতাই পাল বা নীতিপালৰ পত্নী আছিলে সতী সাধিনী। কুৱেশ্যন নম্বৰ 80 সুধিছে ডেছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াততো চবেই পাল পালে লিখি দিলে, হয় নহয়? তো অপশ্যন হৈ গ'ল আমাৰ বীৰপাল। এই গোপাল কোন আছিলে গম পায় ন? গোপাল আছিলে, মই অলৰেডি এইটো কৈ আহিছোঁ, আপোনালোকে মোক কমেণ্ট কৰি জনাব। আগৰ ভিডিঅ'টোত মই গোপাল আৰু বৰ্মপালৰ বিষয়ে ভালকৈ আলোচনা কৰি আহিছোঁ, ঠিক আছে। এতিয়া আৰু কৈ নাথাকোঁ। কুৱেশ্যন নম্বৰ 81 হ'ব লাগিছে। 81ত সুধিছে কোন বছৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল? এইটো 4th গ্ৰেডৰ কাৰণে কৈছে। তো আমি 3rd গ্ৰেড 4th গ্ৰেড সকলোৰে বিষয়ে আলোচনা কৰিছোঁ, যিহেতু 4th গ্ৰেডৰ বস্তু আনিব লাগিব ন ইয়াতে। 3rd গ্ৰেড 4th গ্ৰেড এইবিলাক কুৱেশ্যন আপোনালোকে SI টো দেখিব। যিকোনো অসমৰ গভৰ্ণমেণ্টৰ এক্সামত হিষ্ট্ৰী বহুত ইম্পৰ্টেণ্ট হৈ যায়। তো অপশ্যন এত দিছে 1449, অপশ্যন বিত দিছে 1569, অপশ্যন চিত দিছে 1439, অপশ্যন ডিত দিছে 1538। এইটো সকলোৱে জানে, তো মোক কোৱাৰ কোনো বেলেগকৈ প্ৰয়োজন নাই, বুজি পাইছে? কুৱেশ্যন নম্বৰ 82ত সুধিছে হুইচ অফ দ্য ফলোয়িং ৱাজ নিকনেম এজ চিলাৰায়। এইটো মই আপোনালোকক যোৱাবাৰ পাৰ্টটোত সুধিছিলোঁ, বহুতে ইয়াৰ শুদ্ধ উত্তৰ দিছে। অপশ্যন এ হৈছে মল্লদেৱ, অপশ্যন বিত দিছে শুক্লধ্বজ, অপশ্যন চিত দিছে নৰসিংহ, অপশ্যন বিত দিছে বিশ্বসিংহ। বিশ্বসিংহ আছিলে চিলাৰায় কোন দেউতাক, আৰু তেখেতৰ নামটো আছিলে কি? শুক্লধ্বজ। চিলাৰায় যিটো নাম আছিলে সেইটো নাম দিয়া আছিলে শুক্লধ্বজ। মল্লদেৱ আছিলে আমাৰ নৰনাৰায়ণ আছিলে চিলাৰায় ককাই ভাই, ঠিক আছে। ঠিক আছে, আজিলৈ ইমানেই আছিলে। আপোনালোকে ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ। আকৌ আমি পাৰ্ট 4টো কাইলৈ বা পৰহিলৈ লৈ আহিম।